হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত মই ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। অহাকালিলৈ আমাৰ মানুহ বিহু, সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজিও আপোনালোকলৈ কেইযোৰমান অসমীয়া চাদৰ মেখেলা আনিলোঁ। এই চাদৰ মেখেলা কেইযোৰ আপোনালোকে যদি পচন্দ কৰে, মই দিয়া হোৱাটছআপ নম্বৰত আপোনালোকে অৰ্ডাৰ দিব পাৰে। অতি কম মূল্যতে এইবিলাক চাদৰ মেখেলা পাব। এইবিলাক চাদৰ মেখেলা দেখিছেনে? ইমান ধুনীয়া ধুনীয়া। এইযোৰো খুব ধুনীয়া। এইযোৰ হ'ল AC কটনত, ধুনীয়া হয়। এইযোৰ কমফৰ্টেবল হয় পিন্ধিবলৈ, একেবাৰে গৰমত দিনত একদম পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া। এইবিলাক চাদৰ মেখেলা দেখিছেনে? এইযোৰো খুব ধুনীয়া হয়, AC কটনত। এয়া জাপি জাপি ডিজাইন আছে। যদি সেই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। পাৰিলে লগ বন্ধুৰ ওচৰত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ। জয় আই অসম।